নমস্কাৰ আপোনালোকৰ সন্মুখত মই ঋষিৰাজ গগৈ। আপোনাৰ সন্তানেও বাৰু পৰীক্ষা বুলিলেই ভয় কৰে নেকি? তেন্তে চিন্তা নকৰিব। এই তিনিটা উপায় অৱলম্বন কৰক। আপোনাৰ সন্তানৰ মনৰ পৰা লাহে লাহে পৰীক্ষাৰ ভয় আঁতৰ হৈ যাব। প্ৰথম কথাটো হ'ল, আপুনি আপোনাৰ সন্তানক কেতিয়াও নম্বৰৰ বাবে প্ৰেছাৰাইজ নকৰিব। আপুনি মাথোক ক'ব, তুমি চেষ্টা কৰা, এদিন তুমি সফল হ'বা। দ্বিতীয়তে, আপোনাৰ সন্তানৰ পঢ়িবলগীয়া বিষয়টো আপুনি কিছুমান সৰু সৰু ভাগত ভাগ কৰি দিব আৰু সেই সৰু সৰু অংশবিলাক লাহে লাহেকৈ আয়ত্তত আনিবলৈ ক'ব। আৰু এনেদৰে কৰোঁতে কৰোঁতে তেওঁ নিৰ্দিষ্ট সময়ত সমগ্ৰ পাঠ্যক্ৰমটোৱে আয়ত্তত আনিবলৈ সক্ষম হ'ব। তৃতীয়তে, আপোনাৰ সন্তানক কেতিয়াও আপুনি আন মেধাৱী ছাত্ৰ ছাত্ৰীৰ সৈতে তুলনা নকৰিব। ক'ব যে তুমিও বহুত মেধাসম্পন্ন, মাথো তুমি চেষ্টা কৰিব লাগিব। এইখিনি উপায় অৱলম্বন কৰিলে চাব আপোনাৰ সন্তানৰ মনৰ পৰা পৰীক্ষাৰ ভয় লাহে লাহে আঁতৰ হৈ যাব। লগতে আপুনি আৰু ক'ব যে পৰীক্ষাই জীৱনৰ শেষ নহয়। পৰীক্ষা শিক্ষণ পদ্ধতিৰ এটা অংশহে। গতিকে পৰীক্ষা বুলিবলৈ নতুনকৈ বা আন বেলেগ ধৰণে ভাবি ভয় খাবলগীয়া কোনো কথা নাই। যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব।